So hello friends, welcome back to my channel, DS Assamese channel. So DS Assamese channel সকলো ভিউৱাৰ্ছক স্বাগতম জনালো ফ্ৰেণ্ডছ আপোনালোকে চাই আছে বা তোমালোকে চাই আছা এইটো ভিডিঅ'ত অলপ বেলেগ হৈছে সো আমি ভিডিঅ'ত এইটো ভিডিঅ' আমাৰ বেলেগ ভিডিঅ'তকৈ অলপ বেলেগকৈ ভিডিঅ'টো শ্বুট হৈছে সো ফ্ৰেণ্ডছ ব'লা আমি আমাৰ গোটেই ভিডিঅ'খন চাওঁ হেল্ল' ছাৰ আপুনি ইয়াত ভবাই নাছিলোঁ আপোনাক ইয়াত পাই যাম বুলি ছাৰ মই আপোনাৰ ওচৰলৈ আহিছিলোঁ আপোনাৰ ঘৰত গৈছিলোঁ বাট আপোনাক পোৱা নাই সেয়ে কেফেলৈ ওলাই আহিছোঁ অলপ যাতে যদি আপোনাক পাই যাওঁ আপোনাৰ লগত অলপ ডিছকাছ কৰি যাম চ' ছাৰ কুৱেশ্যন এনেকুৱা আহিছে যে আমাৰ যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সেই কুৱেশ্যনবিলাক অহা নাই কিন্তু তাৰ চিমিলাৰো কিছুমান কম আহিছে আৰু যিখিনি বহুত ইম্পৰ্টেণ্ট বুলি ভাবিছিলোঁ বা বহুত কমন কুৱেশ্যনবিলাক আমি মুখস্থ কৰিছিলোঁ পঢ়িছিলোঁ বাট তেনেকুৱা কুৱেশ্যন অহা নাই আহিছে একটা দুটা আহিছে বিশেষকৈ পলিটিকেল চায়েন্সত একেবাৰে কম আহিছে ইম্পৰ্টেণ্ট কুৱেশ্যন অলপ পাজলৰ নিচিনা কুৱেশ্যনবিলাক লাগিছে কিয় বা জানো এইবাৰ পিছে কি কৰিবা কোনো উপায়তো নাই ন আজিকালি এডুকেশ্যন বিভাগটো আপগ্ৰেড হৈছে স্মাৰ্ট ষ্টাডি লৈ আৰু অলপ পাজলৰ নিচিনা কুৱেশ্যন কাটে চ' আমি বৰ্ডৰ লগতো আমাৰ ষ্টাডিকো স্মাৰ্ট ষ্টাডিলৈ আপগ্ৰেড কৰিব লাগিব চ' ভিতৰৰ কুৱেশ্যন দিয়ে কিতাপৰ চ' যাতে ষ্টুডেণ্টক পৰীক্ষা কৰিব পাৰে যাতে পাজল কুৱেশ্যন দিলেও নেকি যে আনচাৰ দিব পাৰে যে ষ্টুডেণ্টবিলাকে ভালকৈ পঢ়িছেনে নাই চ' তেনেকুৱাই কুৱেশ্যন এতিয়াৰ পৰা তেনেকৈ ক'ব নোৱাৰি কমন কুৱেশ্যনবোৰ নাহে প্ৰায় চ' তুমি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছা নাই ডিএছ আছামিজ চেনেলটো লগৰবোৰকো কৈ দিবা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে চ' ফ্ৰেণ্ডছ তোমালোকে নিশ্চয় ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ মন দি সুধিছা আৰু আনন্দ উপভোগ কৰিছা চ' ফ্ৰেণ্ডছ যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা চ' নিশ্চয় এটা লাইক কৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু তেওঁলোককো কৈ দিবা যাতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাতে যেতিয়া ভিডিঅ' আপলোড কৰা হয় ন'টিফিকেশ্যনটো অন কৰি থ'লে যাতে তেওঁলোকে ন'টিফিকেশ্যন পাইগৈ চ' ফ্ৰেণ্ডছ আজিৰ কাৰণে মই উঠিছোঁ চ' থেংকছ ফৰ ৱাচিং আনাডাৰ ভিডিঅ'ত আমি আকৌ লগ